ফুল বুলি ক'লে সাধাৰণতে মাইকী মানুহৰ অলপ ইণ্টাৰেষ্টটো বেছি, কিন্তু ল'ৰা মানুহৰ ইণ্টাৰেষ্টটো হয় নাই এতিয়া মানে এনেকুৱা দেখিছোঁ সলনি হৈছে। এতিয়া মাইকী মানুহৰ কিছুমান মানে যিসকল মানে যুৱতী তেওঁলোকৰ ইণ্টাৰেষ্টটো অলপ কমিছে, কিন্তু ল'ৰাসকলৰ বাঢ়িছে বৰ্তমান সময়ত বাঢ়ি গৈছে। আজি ভিডিঅ'টো ফুল ভাল পোৱা এজন ল'ৰাৰ পৰা আৰম্ভ কৰিম। নাৰ্চাৰী ব্যৱসায়ৰ লগত লাগিলে পঢ়া শুনা কৰা পানে কৰি শেষ কৰিয়ে মানে নাৰ্চাৰীতে লাগিছোঁ। পঢ়া শুনা কিমান কৰা হ'ল? মই MA কৰিলোঁ। অসমীয়া বিভাগত মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছতো তেখেতে চাকৰিৰ কাৰণে ৰৈ নাথাকি আৰম্ভ কৰিলে নিজাকৈ নাৰ্চাৰী ব্যৱসায়। ব'লক আজি ভিডিঅ'টো এখেতক লৈ বনাম, এটা ইতিবাচক এটা পজিটিভ ভিডিঅ' আপোনালোকৰ মাজত আজি ভাগ বতৰা কৰিম। যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰিব নাপাহৰিব। মোৰ কাৰণে নহয়, এওঁৰ কাৰণে এটা কমেণ্ট কৰিব। পাছৰখিনি চাওঁ আহক, কেনেকৈ আৰম্ভ কৰিলে এই ব্যৱসায়, এতিয়া কিমান টকা উপাৰ্জন, কেনেকৈ লাভৱান হৈছে, গোটেই কথাখিনি সবিশেষ ভিডিঅ'টোত আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে ফুলক লৈ, নাৰ্চাৰীক লৈ। আগতে আমাৰ ঘৰত কি আছিলে, 4-5জোপা আগফালে ফুল থাকে বা আপোনাৰ তামোলৰ গছত কপৌ ফুল থাকিলে হৈ গ'ল, সেয়াই ফুলনি। কিন্তু এতিয়া মানুহৰ মাজত কি হৈছে, ফুলক লৈ মানে ফুল এজোপা ঘৰত ৰখাটো চবৰে এটা চখ হৈছে আৰু সেইকাৰণে গঢ় লৈ উঠিছে বহুতো নাৰ্চাৰী। গতিকে মই দেখুৱাবলৈ আহিছোঁ এখন নাৰ্চাৰী, অভিজিত নাৰ্চাৰী। আছোঁ বৰ্তমান মই ডিমৌৰ ধেমেচিত। মোৰ লগত আছে অভিজিত গগৈ, তেখেতে কৰি আছে এই ব্যৱসায়ৰ লগত জড়িত। এখেত হৈছে অভিজিত গগৈ। কিমান দিনৰ পৰা জড়িত? মোৰ 3 বছৰ হৈছে ইয়াৰ লগত জড়িত হোৱা। 3 বছৰ। এই ফুলৰ নাৰ্চাৰী খোলা কথাটো কেনেকৈ আহিলে মনলৈ? মই পঢ়ি থাকোঁতে অলপ ৰাপ আছিলে, সৰুৰ পৰাই গছ পুলি লগাই ভাল পাইছিলোঁ। লাহে লাহে মানে যেতিয়া লকডাউন আহিলে, লকডাউনৰ পিছৰ পৰা কৰ্মবিমুখ হোৱাৰ নিচিনা হ'ল আৰু তেতিয়াৰ পৰাই আপোনাৰ ফুলৰ ব্যৱসায় হিচাপে বাছি লোৱা হ'ল। তেনেকৈ বাচিলোঁ। আগতে কি হৈছিলে, একদম মানে আমি পোৱালি যেতিয়া আছিলোঁ, আমাৰ ঘৰতনো কি আৰু সেই 2-3জোপা তগৰ ফুল এজোপা থাকে, নাৰ্জী ফুল এজোপা থাকে বা আপোনাৰ গোলাপ ফুল থাকে, কপৌ ফুল থাকে। এতিয়া কি হ'ল, মানুহৰ ঘৰত চবৰ ঘৰতে ফুলে মানে ঘৰটো সজাই ৰাখে। তো গতিকে বৰ্তমান সময়ত এইটো এটা ভাল ব্যৱসায় হয়। বৰ্তমান সময়ত মানুহৰ এটা ফেশ্বনৰ নিচিনাৰ পৰিণত হৈছে ফুলটো। মানে দামী দামী ফুল, বাহিৰৰ ফুলখিনি কেনেকৈ কালেক্ট কৰিব পাৰে, সেইটো খুব ভাল কথা। আচলতে আমাৰ অসমৰ কাৰণে খুব ভাল কথা হৈছে আৰু সেই অনুপাতে আমাৰো চাহিদাৰ মানে ফুলৰ চাহিদা বৃদ্ধি হোৱাৰ কাৰণে নাৰ্চাৰী সংখ্যাও বাঢ়ি গৈছে লাহে লাহে। আপোনাৰ চবতকৈ দামী ফুল কিমান টকা আছে? ইয়াত 3,000-3,500 টকালৈকে আছে বৰ্তমান। 3,000? হয়। 3,000 টকালৈকে এজোপা ফুল আছে। আচলতে যিসকলে ফুল ভাল পায়, যিসকলে নহয় আজিকালি আৰু ফুলনো কোনে বেয়া পায়? আগতে কথা আছিলে ফুল অকল ছোৱালীয়ে ভাল পায়, নহয়, ফুল ল'ৰাইও ভাল পায়। আৰু ল'ৰাইও ভাল পাব লাগিব, তেতিয়াহে এওঁলোকৰ নিচিনা আমাৰ যিসকল নিবনুৱা আছে তেওঁলোকে অন্ততঃ এই সংস্থাপন এটা কৰি ল'ব পাৰিব নিজাকৈ। আৰু ইয়াত প্ৰথম কথা, ফুল ভাল পাবই লাগিব। হয়। ফুলৰ প্ৰতি আপোনাৰ আন্তৰিকতাটো খুবেই লাগিব, মনৰ পৰা লাগিব। তেতিয়াহে আপুনি এই ব্যৱসায়টো ছাকচেছ হ'ব পাৰিব। মানে কি হ'ল, খেতি ফুল একে গোটেই মানে খুচৰি থাকিব লাগিব, লাগি থাকিব লাগিব। তো এটা কথা সুধোঁ, উপাৰ্জনৰ কথাটো সুধিব নাপায়। মই উপাৰ্জনৰ কথাটো এইকাৰণে সুধোঁ, 10জন এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব লাগিব। আপোনাৰ গড়ে এটা এই নাৰ্চাৰীখনৰ পৰা উপাৰ্জন কেনেকুৱা? গড়ে আপোনাৰ তেনেকৈ ক'বলৈ দিগদাৰ হয়, ছিজনত অলপ বাঢ়ি যায়, অফ ছিজনত অলপ কমি যায়। কিন্তু আমি 10-15জন মানুহ মাহেকত সংস্থাপন দিব পৰাকৈ আমাৰ এটা ধুনীয়া উপাৰ্জন হৈ থাকে। এটা কথা আপোনালোকক মই কৈ ৰাখোঁ, নিজৰ চোতালখনৰ পৰা আপোনালোকে কৰিব পাৰিব এটা ব্যৱসায়, আৰু সেই ব্যৱসায়টো হৈছে ফুলৰ ব্যৱসায়, নাৰ্চাৰী ব্যৱসায়। আজিকালি মানুহে নিজৰ চোতালখনতে এনেকুৱা এটা ক্ষুদ্ৰ অৱস্থাত প্ৰথম ব্যৱসায় আপুনি আৰম্ভ কৰি ল'ব পাৰে, ছেটআপ এটা আৰম্ভ কৰিব পাৰে, আৰু তাৰপিছত আপুনি সেই গোটেই ছেটআপটো ডাঙৰ কৰিব পাৰিব আৰু কাষ্টমাৰে আপোনাক ঘৰৰ পৰা লৈ যাব। কি কয়, আপুনি বজাৰ যায়নে, মানে বজাৰত বিকি বেছি লাভৱান হয়নে, ঘৰৰ পৰা বা আজিকালি আপুনি ফেচবুকত ষ্টেটাছ দি দিলে, কিবা দিলে, তেনেকৈ বেছি হয়? বেচিকেলি মোৰ ভাগৰ অনলাইন মাৰ্কেটিঙে হৈছিল প্ৰথম অৱস্থাত। এতিয়াও অনলাইনে বেছি চলে। অনলাইনে বিকে? হয়, অনলাইন হয় আমাৰ। অনলাইনত আপুনি পঠাই দিয়ে নেকি? হয়। আমি নৰ্থ ইষ্টৰ গোটেইখন ষ্টেটলৈ দিবলৈ এতিয়া সক্ষম হৈছোঁ। মণিপুৰ, শ্বিলং এনেকুৱা ঠাইলৈ আমি এতিয়া ৰিচেণ্ট দি গৈছোঁ। মানে আপোনাৰ ফোন আহে, মেছেজ আহে, আপুনি পঠাই দিয়ে? তাতে বুকিং হয় আপোনাৰ। আমি যেনেকৈ আনো বাহিৰৰ পৰা এনেকৈ গুচি যায়। মই যিহেতু আপোনালোকক ক'লোঁ যে নিজৰ চোতালখনৰ পৰা আৰম্ভ কৰিব পাৰে এটা ব্যৱসায়। আপুনি এই ব্যৱসায়টো, মই বৰ্তমান চোতালখনত আছোঁ, এই চোতালৰ পৰা বুলি ক'লোঁ, প্ৰথম যেতিয়া চোতালত আপুনি, কাৰণ প্ৰথমতেতো একদম ক্ষুদ্ৰকৈ আৰম্ভ হয়, এই কিমান টকা মূলধন লৈ পিনি আপুনি আৰম্ভ কৰিছিলে? মোৰতো মূলধন বুলি তেনেকৈ নাছিলে। ঘৰৰে পাণ গছ আছিল, পাণ পুলি আমি মৰাণৰ বজাৰত, সাপ্তাহিক বজাৰত বিকিবলৈ নিছিলোঁ। তেনেকৈ আমি মানে লাহেকৈ হ'লচেলত বস্তু আনিবলৈ চিনি পোৱা হ'লোঁ, ইজনে সিজনক চিনাকি কৰি পিনি তেনেকৈ আনি আৰম্ভ কৰিলোঁ। মূলধন আপোনাৰ 2,000মান টকাৰ পৰা আমি আৰম্ভ কৰা। 2,000 টকা মূলধন এটা লৈ তেখেতে আৰম্ভ কৰিছিলে নিজৰ চোতালখনৰ পৰা এই ব্যৱসায়, আৰু বৰ্তমান সময়ত এটা গোটেই ছেটআপটো কিমান টকা বুলি ধৰিব পাৰি? এতিয়া আপুনি
মানে যিমান ফুল চুল আছে এই গোটেইখিনি বিক্ৰী হ'লে কিমান টকা ফুল আছে আপোনাৰ? এনে 10-15 লাখ টকাৰ পুলি এতিয়া প্ৰস্তুত আছে আমাৰ। 10-15 লাখ। চাওক, প্ৰথম 2000 টকা আৰম্ভ ব্যৱসায় এটা আৰম্ভ কৰিছিলে 2000 টকা দি, এতিয়া প্ৰায় 10-15 লাখ টকাৰ এওঁৰ ওচৰত প্ৰডাক্ট আছে বিকিব পৰা অৱস্থাত। এই বস্তুটো দেখুৱাবৰ বাবে মই আচলতে এখেতৰ ওচৰলৈ আহিছোঁ, 10জন যাতে উপকৃত হয়। যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা কমেণ্ট কৰিব, এটা শ্বেয়াৰ কৰিব, মোৰ কাৰণে নহয়, এইসকল ব্যক্তিৰ কাৰণে এটা কমেণ্ট কৰি যাব নাপাহৰিব। আৰু 10জন যাতে উপকৃত হয় তাৰ বাবে আচলতে আকৌ কৈছোঁ মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া কথা হ'ল কি, এই ৰ মেটেৰিয়েলবোৰ আপোনালোকে মানে ক'ৰ পৰা আনে? কিছুমান যে বিদেশী ফুল মানে অনলাইনে আনেনে? এইবিলাক অনলাইনে হয় আজিকালি। আমি নিজেও যাব পাৰোঁ, কলকাতাৰ পৰা আমি নিজেই আনিবলৈ যাওঁ। আৰু আপোনাৰ পুনেৰ পৰা আহে, পুনেৰ পৰাতো আমাৰ সম্পূৰ্ণ অনলাইনতে হৈ যায়। আমি অনলাইনতে চাই লওঁ পুলিটো, তাৰপৰা তেনেকৈ পে'মেণ্ট হৈ যায়, তেওঁলোকে পুলি পঠাই দিয়ে। হয়, সৰু সৰু পুলি পঠাই ইয়াত আছে পুলি আপোনাৰ আনি থোৱা, আনি থোৱা আছে। হয়, কৰি আছে। এই গোটেই কোনোবাই বোলে নতুনকৈ ছেটআপ এটা আৰম্ভ কৰিম বুলি ভাবে, যদি ফুল আপোনালোকৰ ফুল ছাপোৰ্ট আছে তাত? সম্পূৰ্ণ ছাপোৰ্ট আছে। আমি ধুনীয়াকৈ তেওঁক মানে দি বুজাই থৈ অহা আৰু কেনেকৈ কৰিব লাগে গোটেইখিনি গাইডলাইন দিয়া হ'ব। আপোনালোকে ক'ৰবাত ট্ৰেইনিং লৈছিলে কিবা? আমি ট্ৰেইনিং লৈছোঁ, ডিব্ৰুগড় আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ট্ৰেইনিং হৈ থাকে মাজে মাজে, আমি তেনেকৈ ট্ৰেইনিং লৈ চোৱা হৈছে। কোনোবাই যদি এটা মানে ছেটআপ এটা নিজে গঢ় দিওঁ বুলি ভাবে, তো আপোনালোকৰ পৰা মেটেৰিয়েল মানে যিটো ৰ মালটো পুলি নি পিনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব? পাৰে। আমি সম্পূৰ্ণ ছাপোৰ্ট আছে তাত। আমি হ'লচেল ৰেটত ধৰি দিওঁ এটা, যিটো তেওঁ আধা প্ৰফিট থাকিব আপোনাৰ। আৰম্ভ কৰাটো আৰম্ভ কৰা। আৰু এটা কথা সুধোঁ, এতিয়া ছাপ'জ মই কাইলৈকে আপোনাৰ পৰা অকল ফুলখিনি নিম, মই বজাৰত বিকিম, তেনেকৈও হ'লচেল কৰেনে? হয়, তেনেকৈও কৰা হয় আপোনাৰ। আমি 10টা পুলিৰ পৰা আৰম্ভ কৰোঁ, যিকোনো এটা বিধৰ 10টাকৈ ল'ব লাগে। যদি আমি চাই লওঁ যদি তেওঁ 10টা ল'বলৈ অসুবিধা হয়, তেতিয়া আমি সেইখিনিতো সহায় কৰি দিওঁ কম সময়ত। চাওক, কথাটো কি হ'ল, আপোনালোকে যদি নিজে এখন নাৰ্চাৰী খুলিম বুলি ভাবিছে তেতিয়াও এখেতৰ পৰা নিব পাৰিব। আৰু প্লাছ যদি কোনোবাই বোলে বজাৰত বিক্ৰী কৰিম বস্তুটো, ইয়াৰ পৰা বস্তু নি পিনি আপুনি মধ্যস্বত্বাকাৰী হিচাপে বজাৰত বিক্ৰী কৰিও স্বাৱলম্বী হ'ব পাৰিব। গতিকে এনেকুৱা ধৰণৰ এটা কথা ভাবি এখেতৰ লগত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনাৰ লগত যোগাযোগ কৰিবলৈ হ'লে আপোনাৰ ঠিকনাটো আৰু ফোন নম্বৰটো কৈ দিয়কচোন। মোৰ ঠিকনা হৈছে ধেমেচি বুলি কয় আমাৰ এইডোখৰ, ডিমৌৰ ধেমেচি। ডিমৌৰ পৰা আপোনাৰ 9 কিলোমিটাৰ সোমাব লাগে, আৰু মৰাণৰ পৰা আহোঁ বুলি ভাবিলে আপুনি 16 কিলোমিটাৰ আহিব লাগিব। আৰু আপোনাৰ ফোন নম্বৰটো কৈ দিয়ক আমাক। ফোন নম্বৰটো 6002170759। ফোন নম্বৰ আমি স্ক্ৰীণত দি দিছোঁ। এখেতৰ এই ফোন নম্বৰ যোগাযোগ কৰি আপোনালোকে আহিব পাৰিব, চাই যাব পাৰিব। আৰু আকৌ কৈছোঁ, এটা কম মূলধন লৈ নিজৰ চোতালখনৰ পৰা আৰম্ভ কৰিব পৰা এটা ব্যৱসায়, এটা খেতি হৈছে ফুলৰ খেতি, নাৰ্চাৰী খেতি। আৰু বৰ্তমান সময়ত সকলোৱে নিজৰ ঘৰখনত ধুনীয়া ফুল এটা ৰুবলৈ বিচাৰে। আৰু ইনডোৰ আউটডোৰ আজিকালি চব আহি গ'ল, হয় নাই কওকচোন? বাহিৰত গোটেইকেইটা ভিতৰে পাব, ভিতৰত বাহিৰত ৰখা পুলি আমাৰ ওচৰত ষ্টক থাকে। আমি অৰ্ডাৰ দিয়া অনুপাতে আমি পঠিয়াই দিওঁ। আমি মানুহ নাহিলেও হয়, মানুহ নাহিলেও হ'ব, আপোনালোকে অৰ্ডাৰ কৰিলেও হ'ল, পে'মেণ্ট কৰি দিলে আপোনাৰ ঘৰত গৈ বস্তু পাই যাব। গতিকে এনেকুৱা এটা কথা ভাবি আচলতে ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। নতুন ভিডিঅ' তাত আকৌ লগ পাম। যিসকলে চাই আছে ভিডিঅ'টো কাইণ্ডলি এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।